हेलो गाइज वेलकाम टू माय चैनल XYZ ब्लॉग মানে আছো আমি এতিয়া গুৱাহাটীত আৰু আপোনালোকে চাই আছে গুৱাহাটীৰ মনোমোহা পৰিৱেশ আৰু এই গুৱাহাটীত ইমান ডাঙৰ ডাঙৰ বিল্ডিং উঠিছে মানে চালে মানে গুৱাহাটী ফিল হয় যে অসমত এনেকুৱা ধৰণে এটা সিটি সৌন্দৰ্য সিটি আছে অসমত তো চলো আজ কা ये वीडियो होगा খানা মই মানে প্ৰথমতে আমি যাম খানা খাবলৈ মানে ইমান টেষ্টিকৈ সৰু সৰু এটা দোকানত ইমান টেষ্টিকৈ খানা বনাই আৰু মানে ভাষাত ক'ব নোৱাৰি তো চলো আজ কা ভিডিঅ' ষ্টাৰ্ট লেটছ গো ৰ'ব এতিয়া আমি ৰুমৰ পৰা লাহে লাহে বাহিৰ হ'লোঁ আৰু বাহিৰ হৈ এতিয়া ওলাই গ'লোঁ সেইটো দোকানত যিটো দোকানত বহুত টেষ্টিকৈ মানে এই চিকেন চাওমিন বনায় আৰু মই কিন্তু অকলে নাযাওঁ দেই আপোনালোকে লগত লৈ যাম আপোনালোকক আৰু আপোনালোকেও গৈ থাকক মোৰ পিছে পিছে তো চলো শুৰু কাটি হে ভাই কিমান যে গাড়ী ঘোৰা আহি আছে মানে গুৱাহাটী মানে চিটি বুলি ক'লে বহুত মানে বহুত কিবা কিবি বজায় মানে বহুত মানে এভৰিথিং আছে মানে বুলি ক'ব গ'লে আৰু চাওক গাড়ী কেনেকুৱা গাড়ী এটাৰ পিছত এটা মানে আহিয়ে আছে আৰু যদি কোনোবা দিন ট্ৰেফিক জামত ফাঁচি গৈছে তেনেহ'লে হয়তো গমেই পাইছে আৰু এটা কথা আপোনালোকে গুৱাহাটীত আহিলে মন কৰিবচোন স্পেচিয়েলি ৰাস্তাৰ কাষত দুয়োটা ছাইডত যেনেকুৱা ধৰণৰ লেতেৰা থাকে আমাৰ গাঁৱতো জংঘলতো তেনেকুৱা ধৰণৰ লেতেৰা নাথাকে বুলি আমি ক'ব পাৰোঁ কিন্তু আপোনালোকে যদিও টাউনত আহে কোনোবা দিন টাউনত আহিলে সকলোৱে গম পাব যে টাউনৰ অৱস্থা কি ৰাস্তাৰ দুটা ছাইডত মেক্সিমাম টাউনতে বহুত জাবৰ জোঁথৰ হৈ থাকে কিন্তু আমাৰ গুৱাহাটীত এইবিলাক চাওকচোন এইবিলাক আমাৰ ৰাস্তাৰ অৱস্থা তো চলো সকলো লাহে লাহে ভাল হ'ব দিন পৰিৱৰ্তন হ'ব আৰু লাহে লাহে ভাল হৈ থাকিব কিন্তু ইয়াৰ বাবে আমিও কিছুমান সজাগতা হ'ব লাগে যাতে এনেকুৱা ধৰণৰ লেতেৰা আমাৰ চাৰিওফালে নাথাকে আৰু তাৰ পৰিৱৰ্তে আমি ভাল পন্থা হাতত ল'ব লাগিব তো চলো ভাই সময় পাৰ হৈ গৈ আছে আৰু ভোকো লাগি আছে বহুত মানে খাম বুলি ভাবি আছোঁ বহুত টেষ্টি হয় বুলি মানে মই জানো কিন্তু চলো লাহে লাহে আহি আমি পালোঁ সেইখন হোটেল আৰু সেইখন হোটেলত লাহেকৈ সোমাই গ'লোঁ সোমোৱাৰ পিছত আমি অৰ্ডাৰ কৰিলোঁ বনাবলৈ অৰ্ডাৰ কৰাৰ পিছত সিহঁতে বনাবলৈ ষ্টাৰ্ট কৰিলে এতিয়া আমি অলপ সময় ৱেইট কৰিব লাগিব বনোৱাৰ শেষলৈকে বনাই পেলাই তাৰপিছতহে আমাক দিব পাৰিব তো চলো অলপ ৱেইট কৰোঁ এতিয়া আমি খোৱা বোৱা শেষ কৰিলোঁ শেষ কৰাৰ পিছত এতিয়া বনাই আছে চিকেন পকৰা এই চিকেন পকৰাটো খাই ভাল লাগিব যদিও এতিয়া আৰু পেটত নোসোমাব মানে বহুত ভালকৈ খালোঁ বহুত দিন পিছত মানে তো চিকেন পকৰা মছলা মাৰি আছে অথবা চিকেন পকৰা বনাবলৈ যি কৰিব লাগে সেইটো কৰি আছে পিছে চিকেন পকৰা বনাব এতিয়া আমি কথা পাতোঁ সিহঁতৰ লগত ইয়াত কিমান বছৰ ধৰি দোকান কৰি আছে 20 বছৰ 20 বছৰ আপোনাৰ কিমান বয়স হৈছে
আমার 35 অঁ মানে 15 বছৰ পিছত মানে ঘৰ আপোনাৰ আচাৰৰ পৰা ইয়াত দোকান কৰে তাত কি দোকান চোকান নচলে নেকি? চলে মানে তার কম চলে ইয়াত দোকানটো আপোনাৰ না আপুনি না বেলেগৰ আছে কিমান দৰমহা কিমান আৰু কি সুদূৰ কাছাৰৰ পৰা আহি ইয়াত গুৱাহাটীত দোকান কৰে অথবা গুৱাহাটীত 12,000 টকাৰে ইনকাম কৰি খায় আৰু কাছাৰ মানে এতিয়ালৈকে যোৱা নাই ঠাইখন কেনেকুৱা তথাপিও যাব লাগিব আৰু আপোনালোকক দেখাব লাগিব কাছাৰ ঠাইখন কেনেকুৱা যিকে নহওক এইখন দোকানৰ মালিক সুদূৰ ৱেষ্ট বেংগলৰ পৰা আহিছে আৰু ৱেষ্ট বেংগলৰ পৰা আহি গুৱাহাটীত দোকান কৰি আছে দোকান কৰি মানে পৰিয়াল পোহপাল দি আছে কিন্তু আমি গুৱাহাটীৰ মানে হৈও আজি ভাত মানে কিছু কিছু মানুহে ভাত নাপাওঁ সুদূৰ কাছাৰৰ সুদূৰ বঙাইগাঁৱৰ পৰা সুদূৰ ৱেষ্ট বেংগলৰ পৰা মানুহ আহি কেনেকৈ ইনকাম কৰে আৰু যেতিয়া আমি খোৱা বোৱা শেষ কৰি ওলাই গ'লোঁ ৰুমলৈ আৰু ৰুমলৈ যোৱাৰ পথত তো চালোঁ বহুত গাড়ী ঘোঁৰা মানুহ জীৱ জন্তু ইত্যাদি সকলো চালোঁ তো এতিয়া বলক ৰুম লৈ আৰু লাহে লাহে পাবলৈ ধৰিলোঁ ৰুম চাওকচোন এটা কথা ৰাতি যেতিয়া গাড়ীটো আহে আৰু সন্মুখৰ পৰা যিটো শ্বাইনিং মাৰে সেই শ্বাইনিংটো বেলেগ এটা মজা আহে মানে বেলেগ এটা ফিল হয় আৰু গুৱাহাটীততো গাড়ী চলালে কেনেকুৱা লাগে আপোনালোকে সকলোৱে জানে ফুল ট্ৰেফিকটো মানি চলিব লাগে কিন্তু মানে ভিলেজতকৈ বহুত মানে বেলেগ এটা ফিল হয় আৰু নিজকে যে চলাই আছোঁ আৰু তো চলো আহি পালোঁ প্ৰায় ৰুম আৰু এতিয়া ৰুমলৈ সোমাই দিবলৈ চেষ্টা কৰিম গাড়ীখন তো সোমাই দিলোঁ আৰু গাড়ীখন এটা পূৰা গিয়াৰ দবাই ষ্টাৰ্ট বন্ধ কৰি ৰুম